নমস্কাৰ পোনপ্ৰথমে মই নিৰুৱে আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ NB চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি হৈছে অযোধ্যা ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা। গতিকে এই উপলক্ষে সৰ্ববাসী ৰাইজে একত্ৰিত হৈ কেনেধৰণেৰে আয়োজন কৰিছে, ইয়াৰ পৰিৱেশ কেনেধৰণৰ, এই সকলোখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। গতিকে চাই থাকিব ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে। এইফালে সকলোৱে ধুনীয়াকৈ ওলাই মেলি বহি আছে, সেইকাৰণে অকণমান দেখুৱাই দিছোঁ। আৰু এতিয়া দেখা পাইছে যিসকল এইফালে গৈ আছে সেয়া হৈছে দিনজয়ৰ লোকসকল। আৰু চাবই ৰাম মন্দিৰটো এইটো ছাইডে অকণমান আগলৈ আছে, সেয়া বাৰু মই পিছত দেখুৱাবলৈ যত্ন কৰিম। এইফালে দেখিছে লোকসকলে পানী দিবলৈ ধুনীয়াকৈ সুবিধা কৰি ৰাখিছে। গতিকে এই যে গৈ আছে লোকসকল, তেওঁলোক সেই ৰাম মন্দিৰলৈ যাব। তাৰপাছত তাত একেলগ হৈ সকলোৱে এফালে শোভাযাত্ৰা আৰম্ভ কৰিব। যথেষ্ট লোক গৈছিলে আৰু সেই লোকসকল আহি মেলি একেলগ একত্ৰিত হৈ দেখা পাইছে এনেদৰে প্ৰশ্ন আগতে মই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে চাই থাকক। দেখা পাইছে চাবুৱাৰ বাকী লোকসকলে চাবুৱা অঞ্চলৰ মুঠতে সকলো একেলগ হৈ কেনেদৰে আজিৰ দিনটো উদযাপন কৰিছে, মই তাকে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে চাই থাকক আৰম্ভণিৰ পৰা শেষলৈকে, নিশ্চয় ভাল পাব, খুবেই ভাল লাগিব। আৰু বহুত ৰাইজ সমবেত হৈছে, এয়া চাওক। এয়া দেখা পাইছে গণেশ বাবা সকলোৱে গায়ন বায়ন মুঠতে খুব সুন্দৰ এক পৰিৱেশ, খুব সুন্দৰ ভাল লগা এক মনোমোহা দৃশ্য, আচলতে ভাষাৰে ক'ব নোৱাৰি, খুব ভাল লগা। আৰু এই দিনটো সকলো সমগ্ৰ আচলতে এনেকৈ আয়োজন কৰা হৈছে। গতিকে মই দেখুৱাইছোঁ আমাৰ চাবুৱা অঞ্চলত কেনেদৰে উদযাপন কৰা হৈছে তাৰে কিছু পৰিৱেশ। বলক। আৰু এতিয়া আমিও লগত সংযোগ হৈ একেলগে এনেদৰে যাব লৈছোঁ। এয়া আমি সকলোৱে এনেকৈ অকণমান যাওঁ, যিমানখিনি পাৰোঁ তন্ন কৰি চাই থাকোঁ। এয়া বহুত 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 বেছি মুঠতে মানুহৰ সমাগম যথেষ্টখিনি। বাইদেউ এগৰাকী জয় শ্ৰীৰাম। এয়া বৰ্তমান আমি এতিয়া উপস্থিত হৈছোঁ এয়া MS তিনিআলি। জয় শ্ৰীৰাম বুলি কওঁতে মই লগত যিগৰাকীৰ লগত আছিলোঁ বৰ্তমান আগত পালেগৈ। গতিকে এতিয়া মই যাওঁ, এইগৰাকীৰ লগত আছিলোঁ। দূৰলৈকে আছে, মুঠতে শেষলৈকে দেখাব পাৰিম নে মই নাজানো, কিন্তু চেষ্টা কৰিম দেখুৱাবলৈ। আৰু এইফালে ধুনীয়াকৈ এনেকৈ ধৰি লৈছোঁ কাৰণ ইমানেই বেছি মানুহৰ সমাগম। এইফালে আমাৰ ওচৰ চুবুৰীয়া সকলো আহি জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। কেনেকুৱা লাগিছে কৈ দিয়ক। আমাৰ চাবুৱাৰ পৰিস্থিতি সঁচাকৈ ন খুব ভাল লাগিছে। আজি আমাৰ নিজৰ ভগৱানৰ আজি প্ৰতিষ্ঠা আছে, ভাল লাগিছে। जय श्री राम, जय श्री राम। कैसा लग रहा है बताओ। अच्छा लगता है बहुत अच्छा लग रहा है। हाँ, हाँ बहुत अच्छा लगता है। तुम्हें खुद खुश लगता है। आज बहुत खुश हूँ हम सभी लोग। हाँ सभी लोग आज श्री राम के लिए बहुत खुश। प्यार से बोलो जय श्री राम, प्यार से बोलो जय श्री राम। এইফালে চব আইতা বৰকৰ কিমান সুন্দৰকৈ প্ৰচেছন কৰিছে, খোজ কাঢ়ি মেলি ভাগৰ লগা নাই। আজি দিনটো মুঠতে ইমানে আনন্দ লাগিছে। এনেকুৱা খোজ কাঢ়িব নোৱাৰে, আজি কিমান ধুনীয়া লাগিছে খোজ সেয়া। কাঢ়ি। प्यार से बोलो जय श्री राम, जय श्री राम, बोलो जय श्री राम, चलते चलते बोलो जय श्री राम। আৰু এতিয়া এয়া তেল ডিপু চাবুৱা। আৰু এই তেল ডিপুত এনেকৈ সোমাই এফালে এনেকৈ ঘূৰি আমি যিটো মেইন ৰোডত আহিছিলোঁ সেই মেইন ৰোডটো সেইটো। আৰু সেই মেইন ৰোডতে এতিয়া এনেকৈ পুনৰ ৰিটাৰ্ণ হ'ব ৰাম মন্দিৰ ফালে সকলো ৰাইজে। গতিকে আমিও এতিয়া এইফালে প্ৰৱেশ কৰিছোঁ, ব'লক। এইফালৰ পৰিৱেশ একদম নিহাই দেখা পাইছে এনেধৰণৰ। আৰু এতিয়া আমি ইয়াতে পুনৰ ৰাওনা হৈছোঁ চাবুৱাৰ অভিমুখে। সকলো ৰাইজ এনেদৰে
কিমান দূৰলৈকে কেপচাৰ কৰিব পাৰিছোঁ সেয়া মই নাজানো, কিন্তু যথেষ্টখিনি যত্ন কৰিছোঁ যাতে সকলো আপোনালোকক দেখুৱাব পাৰোঁ। আমাৰ চাপৰা পৰিস্থিতি এবাৰ জোৰকে জয় শ্ৰীৰাম। हैदराबाद में कहा जाता है हम राम मंदिर बनने नहीं देंगे। मैं तो एक ही बात कहूंगी कि ओवैसी तू क्या तेरा बाप किया जाए तो राम मंदिर बनने से रोक नहीं सकता। ধুনীয়া ছোৱালীজনী অকণমান দেখাই দিছোঁ। কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে? দেখা পাইছে মানুহজন সেয়া পানী ওলাই আছে চব লাগি দিছিলে একদম দেশৰ পৰা মুঠতে দেখা শেষ হ'ব নোৱাৰোঁ। আৰু এফালে মানুহজনে হাতত পানী লৈ আছে, বহুত দূৰলৈকে আছে এফালে মুঠতে। জয় শ্ৰীৰাম বালদা একমাৰ দৌৰিছে। কেনেকুৱা লাগিল আজি কোৱা? ইমানেই যথেষ্ট, মই মুঠতে মোবাইলত কেপচাৰ কৰি ভাগৰি পৰিছোঁগৈ। আৰু সেই প্ৰথম যিটো দেখিছোঁ লাইনটো সেয়া গৈ মেলি সেইখিনিতো হ'লগৈ, তাৰপিছত পুনৰ এয়া একেখিনি নহয়, এইখিনি আকৌ বেলেগ এখিনি লোক এনেদৰে সমবেত হৈ আহি আছে, বহুত লোক আহি আছে। এয়া দেখিছে আৰু চাপৰা যিহেতু যথেষ্টখিনি ডাঙৰ হয়, এয়া দেখিছে সকলো আহি আছে এইখিনিলৈকে। আৰু এনেকৈয়ে গৈ আমি প্ৰথম অলপ আগত দেখুৱাইছিলোঁ তেল ডিপোত আমি যিহেতু এনেকৈ গৈ ৰাউণ্ড হৈছিলোঁ আৰু সেই তেনেকৈ গোটেইখিনি গৈ আছে। আৰু এতিয়া এয়া গৰম উঠিলে যিহেতু, গতিকে চুৱেটাৰটো খুলি মেলি হাতত, তাৰপিছত মই ঘৰৰ পৰা যিসকলৰ লগত আহিছিলোঁ বাইদেউহেঁত খোজকাঢ়ি ভাগৰিল, সেয়ে অলপ আগতে ৰৈ দিলে। তাৰপিছত মই এইফালে আকৌ মোৰ লগৰ লগ পালোঁ, এইফালে মোৰ লগৰ মানে স্কুলৰ ইহঁতি ফ্ৰেণ্ড হয়, গতিকে সেইটো ফালৰ পৰা আমি লগৰ। আৰু এতিয়া আকৌ এইফালে একেলগ হৈ গৈ আছোঁ আমি নামঘৰ নহয় চৰি মন্দিৰ, ৰাম মন্দিৰ। গতিকে ৰাম মন্দিৰৰ অকণমান দৃশ্যাংশ মই আপোনালোকক দেখুৱাম। আৰু এইফালে মটন দি আছে, পানী দি আছে। এয়া মই মটন ল'লোঁ। এইফালে যোনফালে দেখাই দিয়া আমি পৰ্যটন কৰি মটন খাইকৈ পৰ্যটন কৰি আছোঁ। আৰু এয়া পানী কান্ধত এইফালে বগা চুৱেটাৰটো লৈ লৈছোঁ তেনেকৈ, তাৰপিছত পানী এইফালে এয়া পৰ্দা। আৰু এতিয়া উপস্থিত হ'লোহি আমাৰ চাপোৱাত অৱস্থিত ৰাম মন্দিৰ। দৃশ্যাংশ দেখিছে, এয়া সমাগম যথেষ্টখিনি ভিৰ। আৰু আমি আহিলোঁ এইটো ছাইডৰ পৰা, আৰু যথেষ্ট লোক আহি আছে। আহি মেলি মই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে ইয়াত দেখিছে ইমান ভিৰ, মই ভিতৰলৈ যোৱাৰ গেটখন, গতিকে ভিতৰৰ দৃশ্যাংশ দেখাব পাৰিম নে নোৱাৰিম সেয়া বাৰু মোৰ সন্দেহ আছে। তথাপিও অকণমান ওচৰলৈ যাম, তাৰপিছত ওচৰলৈ গৈ অকণমান দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক। আৰু এয়া মানুহৰ সমাগম বহুত বেছি, অকণমান ভিতৰৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম মই এনেদৰে মানুহৰ সমাগমৰ মাজেৰে চেষ্টা কৰিম, চাই থাকিব।
দেখিছে আৰু ইমানখিনিলৈ আহি ইয়াৰ পৰা দৰ্শন কৰিব পৰাটো আটাইতকৈ ডাঙৰ কথা, যিহেতু বহুত বেছি মানুহৰ সমাগম, আৰু এই সমাগমৰ মাজতে আহিলেও এইখিনিৰ পৰা যদি দৰ্শন কৰিব পাৰিছোঁ, সেৱা এটা কৰিব পাৰিছোঁ, তেতিয়াহ'লে সেয়াই যথেষ্ট। দেখিছে মানুহক ইমান ভিৰে, অকণমান চেষ্টা কৰিছোঁ আপোনালোকে দেখুৱাবলৈ। মন্দিৰ ভিতৰৰ ব্যৱস্থা কালিও যিহেতু কীৰ্তন কৰা হৈছিল, গতিকে এইফালে সেয়া, আৰু এইফালে দেখা পাইছে সকলোৱে এনেদৰে, মই তাকে অকণমান আপোনালোকক দেখুৱাইছোঁ ইয়াৰ ভিতৰলৈ। আৰু ভিতৰলৈ যাব পৰাটো মোৰ বাবে সম্ভৱ হৈ পৰা নাই, গতিকে মই ইয়াৰ পৰা আপোনালোকক দেখুৱাইছোঁ কিছু পৰিৱেশ। এয়া বহু ইয়াৰ পৰাই সেৱা কৰিছোঁ মন্দিৰলৈ আহি, যিহেতু আৰু ভিতৰলৈ যাব পৰা পৰিৱেশ মোৰ বাবে নহয়, আচলতে বহুত বেছি ভিৰ, গতিকে ইয়াৰ পৰাই দেখুৱালোঁ অকণমান আপোনালোকক। কৰি আছে কিছু অঁ ভাল, এইফালে লগৰ এগৰাকী লগ পালোঁ। জয় শ্ৰীৰাম কৈ দিয়ক। জয় শ্ৰীৰাম, আজি জয় শ্ৰীৰামেই হয় নাই? এতিয়া আহিলোঁ, দেখুৱালোঁ, এতিয়া ওলাব সময়টো অকণমান সমস্যা, দেখিছে কিমান ভিৰ, আৰু এই ভিৰৰ মাজতে মই ৰাস্তা উলিয়াই যাব লাগিব। আৰু এইফালে বাইদেউ এগৰাকীক দেখা পাইছোঁ। জয় শ্ৰীৰাম কৈ দিয়ক জোকে চিঞৰি। জয় শ্ৰীৰাম, আজি সেয়া হয় নাই? জয় শ্ৰীৰাম চিঞৰি দিয়ক। গতিকে অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ, কিমান দেখুৱাব পাৰিলোঁ আপোনাক নাজানো, আশা কৰিছোঁ নিশ্চয় ভাল পালে ভিডিঅ'টো চাই, গতিকে মই দেখুৱাই থাকিম, চাই থাকিব। এয়া কিছু সংখ্যক লোক পচন্দ কৰি যিহেতু ভাগৰিব, গতিকে এয়া দেখা পাইছে ধুনীয়াকৈ বহি আছে, আৰু বহিবলৈও ব্যৱস্থা কৰি দিয়া হৈছে ধুনীয়াকৈ। মুঠতে এইফালে ৰৈ থাকোঁতে লগ পালে এইফালে ধুনীয়া ভণ্টি এজনী আৰু বাইদেউ এগৰাকী। ক'ৰ পৰা আহিছে কৈ দিয়ক। কাজিৰঙা। নাম কোৱা তোমাৰ? ৰশ্মিৰেখা বৰুৱা। অঁ, আৰু আপুনি কোন হয় কৈ দিয়ক? ছোৱালী হয়। অঁ, ছোৱালী। অঁ, লগ পালোঁ, খুব ভাল লাগিলে, সেইকাৰণে মই বোলো অকণমান দেখুৱাই দিওঁ। আৰু এতিয়া মন্দিৰৰ পৰা ওলাই মেলি এইফালে ফিল্ডলৈ আহিছোঁ। ফিল্ডত যিহেতু যথেষ্টখিনি লোক সমাগত হৈ আছে, তাত কেনেকুৱা ধৰণৰ পৰিস্থিতি তাকে অকণমান আপোনালোকক দেখুৱাম, লগতে ময়ো চাম। গতিকে ব'লক, এইফালে আহি আছোঁ। কোনখিনিত আছে ফিল্ডখন সেয়া বাৰু নাজানো, কিন্তু সকলোকে এনেদৰে আহি থকা দেখি পিছে পিছে আমিও আহি আছোঁ। গতিকে ব'লক। বা কাৰ লগত আছে কোৱা? অঁ, পিছফালে। হাই কৈ দিয়া। কিমান ধুনীয়া পৰিৱেশ ন? এইফালে প্ৰসাদ লৈ মেলি ওলাই আহিলোঁ, তাত খাই নাথাকিলোঁ, আৰু মানুহজন এইখিনিত ৰৈ আছিলে। এওঁহে ৰাস্তাত পানী দি মেলি শেষ হৈ গ'ল, হোৱা মানুহজন আহি ৰৈ আছিল। গতিকে এতিয়া একেলগে আমি ঘৰলৈ যাম, আৰু প্ৰসাদ খাই থাকিলে তাত যিহেতু দেৰি হ'ব, সেইকাৰণে মই এনেকৈ ল'লোঁ। আৰু এতিয়া ভিতৰৰ ৰাস্তাইদি আহিছোঁ, যিহেতু সেইফালে বহুত ভিৰ আছিল, আৰু এনেদৰে আহি পুনৰ উপস্থিত হ'লোহি আমি মেইন ৰোড। হোৱা দেখা পাইছে নহয়, সেয়া হৈছে মেইন ৰোড, আৰু এই ঠাইসমূহৰ নাম হৈছে শনি মন্দিৰ। আৰু আজি আপোনালোকক দেখুৱাব বিচৰা ভিডিঅ'সমূহ ইমানেই আছিল, গতিকে বিদায় লৈছোঁ, কিন্তু পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ৰ সৈতে। আৰু আপোনালোক সকলোৱে সুস্থ থাকক, কুশলে থাকক, তাকেই কামনা কৰিলোঁ। ধন্যবাদ। জয় শ্ৰীৰাম।